নমস্কাৰ বন্ধুসকল, ইয়াতে আজি ভাল বস্তু এটা দেখাম আপোনাক। মই নিজে ঘৰতে বনাইছে বক্স এটা। মই ফুৰিবলৈ আহিছিলোঁ, আমাৰ মাহী ঘৰলৈ আহিছিলোঁ। মাহী ঘৰ ল'ৰাতে বনাইছে, দেখাম মই আপোনালোকক। ভিডিঅ'টো কৰি চাব আপোনালোকে। এইটো বক্স চক হা, এইটো বক্স। এইফালে এইটো বজাই আছে চব মাহী। এইটো বক্স দেখিলে কেনেকৈ বনাইছে, কাৰ্টন হয়। স্প্ৰে এখন বেলেগৰ পৰা আনি হেৰি কৰি দিছে, আৰু মই খুলি দিছোঁ ভিতৰটো। এইটো ভিতৰত দেখিলে নহয়, এই বক্স সেইটো এনেকৈ ফিটিং কৰিছে। আৰু একো এনেকৈ কি হ'ল এইটো বক্স। এইটো এনেকুৱা এইটো ব্লুটুথ কানেকশ্যন বনাইছে হা। এইটো কেনেকৈ বনালা তুমি? ক'ত দেখি পিনি বনাইছিলা? মোবাইলত। কি দৰকাৰ আছে ইয়াত? কিমান কানেকশ্যন দৰকাৰ আছে? ব্লুটুথ মডিউল এখন, স্পীকাৰ 4খন, বেটেৰী এটা। দেখিলে কি ধুনীয়াকৈ বনাইছে। লোহা এখন আছে, ওপৰলা ভাল নাযায় নেকি? ঠেলা গৈ পাৰিব নাই? একেবাৰে নুঘূৰে, সেইখন বেলেগ গাড়ী, আমি ঠেলা গাড়ী। বেগলৈও যায় নি? হে বেগলৈও যায় এখন দেই। কেনে বাবা দা চলাইছে, মই উঠিছোৱে দেই। দি দিম নাই এইখন ঠেলা দেখিছে নাই? ঠেলা গাড়ীত উঠি আছোঁ। ঠেলা গাড়ী নম্বৰ নাই দেই। কি গাড়ী এখন? ঠেলাই হ'ব। এখন হেৰি ৰিক্সা হ'ব, তিনিচকীয়া মাল। লোহালা গাড়ী, লোহা লংক আছে নি? লোহা আছে নি? 20 টকা কেজি হে নাই? লোহা 20 টকা কেজি নাই বোলে। আছে নি লোহা? গাড়ীখন গাড়ী দিছে নাহিলে। পাট নিম ফেক্টৰী, ডফলা ডিম ফেক্টৰী। চাওক ফেক্টৰী পাত, কেনেকুৱা পাতৰ ৰূপ। অঁ যাম বাৰু। তই দি দিম, পকৰা চাপা খাই লৈ ল'ব, ৰাতিপুৱা দি দিম তোক। দি দিয় ভকতক কেইটো গুচি আহিলা? মই এতিয়া মই পইচা বাগান আহিছোঁ, পাই গ'লোহি বাগান। পাত ছিঙি শেষ হৈছে আৰু। কি ধুনীয়া লাগিছে চক বাগান চান, বতৰ মানে। চৈতন্য বৰা আহিছে আমাৰ বাগানলৈ। এইডোখৰ উৎপল বৰা বাগান। এইটো ঘৰ ডাংকা থাকে। এইজন ডাংকাই চকু পাচন কৰি আছেহি।
এইটো পাত আজি নাই বেছি নাই কম হ'ব এবেলাহে নি